আজি আমাৰ তামোলপুৰ আঞ্চলিক ৰাভাছাত্ৰ সন্থাই আমি আমাৰ পুবিন্দ্ৰভাগ যি ঘটনা কৰিলে আমাৰ জিতেন তালুকদাৰে উলুবাৰী চকত যি প্ৰাণে মৰাৰ চেষ্টা এটা চলালে তাৰ কাৰণে আমি তেখেতক আমি সুৰক্ষাৰ স্বাৰ্থত তেখেতৰ লগত আমি সহযোগ কৰি এখন আজি তামোলপুৰ আৰক্ষী চকীত এখন এজাহাৰ আমি দিওঁ। আমি তামোলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক লগতে আমাৰ পুলিচ প্ৰশাসনক আমি অনুৰোধ ৰাখিছোঁ তামোলপুৰ আঞ্চলিক ৰাভাছাত্ৰ সন্থাৰ পৰা যাতে তেখেতৰ জীৱন আৰু পৰিয়াল যাতে সুৰক্ষা তেখেতসকলে প্ৰদান কৰে। লগতে যি তেখেতে একেবাৰে ঘৃণনীয় কাম কৰিলে, তেখেতক প্ৰাণে মৰা যি ভাবুকি দিলে বা প্ৰাণে মৰাৰ চেষ্টা কৰিলে তাৰ বাবে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে তামোলপুৰ জিলা প্ৰশাসন তথা আৰক্ষী বিষয়াসকলে। তাৰ বাবে আমাৰ তামোলপুৰ আঞ্চলিক ৰাভাছাত্ৰ সন্থাৰ পৰা আমাৰ দাবী থাকিল 24 ঘণ্টাৰ ভিতৰত যাতে আমাৰ তেখেতসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। এইখিনিয়ে লগতে তেখেতৰ বহুখিনি আমি আগৰ পৰা অসামাজিক কামৰ কথা আমি বিভিন্ন অভাৱ অভিযোগ পাই আহিছোঁ। বিভিন্ন লোকে অভিযোগ দিছে তেখেতে বিভিন্ন অসামাজিক কামৰ লগত জড়িত। তেখেতৰ পত্নী পুলিচ বিষয়া সেই গইনা লয় তেখেতে বহুখিনি আমাৰ সমাজত ভয় ভাবুকি দিয়ে আমাৰ সাধাৰণ খাটি খোৱা লোকবিলাকক। ঠিক তেনেদৰে আমাৰ পুবিন ৰাভাকো একেই ভয় ভাবুকিৰে কালি প্ৰাণে মৰাৰ এটা চেষ্টা এটা চলাইছিলে। ভূমিকেন্দ্ৰিক সংঘাতত তেখেতৰ খাটি খোৱা মানুহজনৰ কোনো ধৰণৰ তেখেতে জড়িত নাছিলে, তেখেত নিৰ্দোষী। কিন্তু একো জড়িত নোহোৱা মানুহজনক তেখেতে উলুবাৰী চকৰ মাজমজিয়াত তেখেতে প্ৰাণে মৰাৰ এটা চেষ্টা চলালে যি চোকা অস্ত্ৰ লয়। এয়া আমি গৰিহণা জনাইছোঁ তামোলপুৰ আঞ্চলিক ৰাভাছাত্ৰ সন্থাই। আকৌ এবাৰ আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি তামোলপুৰ প্ৰশাসনক আমি অনুৰোধ ৰাখিছোঁ। ঘৰ দলংপাত নাঙল পুবিন ৰাভা এই উলুবাৰী চকত জিতেন তালুকদাৰে অকস্মাতত মোক তাৰমানে দম দি পেলাই কাঠপক্ষী দিলে বুঢ়িছে। তাৰপিছত কাঠপক্ষী দিলে বুঢ়াত তাত বহুত মানুহ আছে কিন্তু মানুহবিলাকে কোনো বাচা নাই। মোৰ পৰিয়ালে তাৰমানে দাউৰি যাই পেলাই বাচাইছে। নেটলি মোক কালি শেষ কৰি দিলে। আজি দিনটোৱে লাষ্ট, আজি পিচ কৰি দিম তক আজিয়ে লাষ্ট আৰু এনেকৈ খেতি কৰিছে। আৰু তাৰপিছত মোৰ ঘৰৰ পৰিয়াল দাউৰি যাই পেলাই মোক কিবা কৰি ধৰি লৈ আনিছে। নেটলি মই কালি খতম হৈ গ'ল। কিন্তু বহুত মানুহ আছে কোনো বাচা নাই। আৰু মোক কাৰণটো কি আছিলে? কাৰণটো তাৰমানে তাহাঁতৰ ঘৰৰ ওচৰতে মই কাম কৰিছিলোঁ, মিস্ত্ৰী কাম কৰোঁ। আগতে পোষ্টপুটৰ পৰা তাৰপিছত আকৌ মানে 1 ফুট পিছে পেলাই মোক ৱাল গাঁঠ পৰিছে। ৱাল গাঁঠাতে গুচি পেলাই কাম কোনে কৰিছে তই কৰিছে নেকি? মই কৰিছোঁ। কিন্তু তাহাঁতে যে মাটিটো ঠিলে আহিছে তই দেখাও নেকি? মই নাজানো। তোৰতো 2 ফুট কি আছে তহঁতেহে জানিবি, মই একো নাজানো। মই মিস্ত্ৰী মানুহ আৰু তাহাঁতে মোক কাম কৰিব কাম কৰিছোঁ। গতিকে মই একো সোধা নাই। চুট মাৰ নাচালা তুই কি মোক দাদাগি দেখিছ কি কৰিছ? এনেকৈ মোক বেয়া কৰি বেয়া ভাষা কৰিছে। তোক মই চেষ্টা কৰি দিম নেকি? তাৰপিছত দাউৰি ঘৰত আহিল। ঘৰত অহাৰ পিছত আকৌ সি ৰিটাৰ্ণ গৈছে। তাৰপিছত এই ব্ৰইলাৰ দোকানৰ পৰাই দাওখন লৈ আহিছে, মনেশ্বৰ দাই। এই দাওখন আনি পেলাই মোক কাঠপক্ষী দিলে বুজি আজিয়ে লাষ্টত পিচ কৰি দিম বুলি কৈছে। কোনো মোক বাচা নাই, মানে কোনো সহায় কৰা নাই। বহুত মানুহ আছে মোৰ ঘৰৰ পৰিয়াল কিবা কৰি দিছে। যাই কেনে পূৰা একদম ঘৰৰ টানি লৈ আহিছে আৰু মোক। তাৰপিছত মোক একো কৰিব নাপালে আৰু।